শুভ উদ্বোধন কৰিবলৈ আমি আমন্ত্ৰণ জনাইছিলোঁ মাজুলী খণ্ড প্ৰাথমিক শিক্ষা বিষয়া শ্ৰীযুত গৌৰৱ ডাঙৰীয়া। ছাৰে আমাক নিৰ্ধাৰিত সময়ত এতিয়াৰ পৰা আহি এতিয়ালৈকে উপস্থিত হৈ আছিল আৰু আমি তেখেতক এইখনি খোলাম গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ। আদৰণি জনাব আমাৰ পৰিচালনা সমিতিৰ অন্যতম সদস্য আমাৰ ডিজিটেল শ্ৰেণীকোঠা উন্মোচন কৰিবলৈ মই প্ৰথমতে কৈছোঁৱেই আমাৰ বিদ্যালয়ৰ পৰিচালনা কমিটিৰ বিষয়ববীয়াসকল, বিদ্যালয়ৰ প্ৰধান শিক্ষক, সহকাৰী শিক্ষক আৰু অভিভাৱকসকলৰ সহযোগত যি স্মাৰ্ট ক্লাছৰুমৰ কাৰণে তেখেতলোকে যি ডিজিটেল এটা টিভি ইয়ালৈ প্ৰদান কৰিছে, সেইটোৱে এটা আশা আমালৈ কঢ়িয়াই আনিছে আৰু ছাত্ৰ ছাত্ৰীসকলো বিশেষভাৱে উপকৃত হ'ব। এই ক্ষেত্ৰত সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যি বিদ্যাঞ্জলি এটা পৰ্টেল খুলিছিলে, সেই পৰ্টেলৰ জৰিয়তে তেখেতলোকে স্মাৰ্ট টিভিটো ইয়ালৈ প্ৰদান কৰিছে। ইয়াৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ লগতে সকলোখিনি বিশেষভাৱে উপকৃত হ'ব বুলি মই অনুধাৱন কৰিছোঁ। আমাৰ মাজুলী জিলাৰ সন্মানীয় উপায়ুক্ত মহোদয়ে এটা প্ৰয়াস কৰিছিলে। তেখেতে আমাক এটা নিৰ্দেশনা দিছিলে যে বিদ্যালয়সমূহত বিশেষকৈ প্ৰাথমিক বিদ্যালয়ত প্ৰজেক্টৰৰ জৰিয়তে এদিন এটা ক্লাছৰুম তেখেতলোকে কৰি দেখুৱাবলৈ প্ৰচেষ্টা এটা লৈছিলে। তাৰ বাবে আমি কিছু বিদ্যালয়ত আমি তেনেদৰে এটা প্ৰয়াসো কৰিছিলোঁ, কিন্তু ইয়াত স্থায়ীভাৱে যিটো কাম কৰিলে সেইটোৱে ধৰক আমাৰ যুগান্তকাৰী এটা বিপ্লৱ আনিছে বুলি ক'ব লাগিব আমাৰ মাজুলী শিক্ষাখণ্ডলৈ। আৰু এই কথাৰে মই আজি আপোনালোকৰ চেনেলৰ জৰিয়তে মাজুলী জিলাৰ সমূহ শিক্ষক শিক্ষয়িত্ৰীক আহ্বান জনাম, তেখেতলোকে এই আদৰ্শ লৈ প্ৰত্যেকতে যাতে এটা ডিজিটেল ক্লাছৰুম কৰিবলৈ প্ৰয়াস কৰে। আমি আচলতে একেটা সময়তে 5টা ক্লাছ 2জন শিক্ষকে চলাবলগীয়া হয়। গতিকে আমি ভাবিলোঁ যে এনেকৈ যদি এটা ডিজিটেল ক্লাছৰুম কৰিব পৰা হয় তেতিয়াহ'লে এজন শিক্ষকৰ অভাৱ পূৰণ হ'ব। আমি বেলেগ এটা ক্লাছ কৰি থাকিও এইটো ক্লাছ আমি চলাই থাকিব পাৰিম। গতিকে আমাৰ এইটো বহুত দিনীয়া প্ৰয়াস। আমি বহুত দিনৰ পৰাই বিভিন্ন ছ'চিয়েল মিডিয়াৰ জৰিয়তে যিবিলাক ভিডিঅ' কিছুমান ভাল ভাল স্কুলৰ যিবিলাক ভিডিঅ' দেখি থাকোঁ, সেইবিলাকতো আমি চাই মেলি আমি অনুকৰণ কৰিব বিচাৰোঁ, ভাল কামখিনি আদৰ্শখিনি অনুকৰণ কৰিব বিচাৰোঁ। গতিকে আমি তেনেকৈ দেখি মেলি আমি আইডিয়াটো পালোঁ যে এনেকৈ স্মাৰ্ট টিভিৰ জৰিয়তে ৱাইফাই কানেক্ট কৰি এনেকৈ এটা ডিজিটেল ক্লাছ কৰিব পাৰি। একেটা সময়তে 6টা শ্ৰেণী আমি নিয়ন্ত্ৰণ কৰিবলগীয়া হয়, পঢ়াবলগীয়া হয়। গতিকে আমি ভাবিলোঁ যে আমি যদি এটা ডিজিটেল ক্লাছৰুম বনাওঁ তেতিয়া আমি এজন শিক্ষকৰ অভাৱ অন্তত আৰু ইয়াৰ উপৰিও বিশ্ব শ্ৰাব্য মাধ্যমেৰে সাধাৰণ কৰিলে আমাৰ শিক্ষণ প্ৰক্ৰিয়া অধিক মনোগ্ৰাহী হয়, সফল হয়। আমি সেই ভাবি মাতৃগোট, আমাৰ পৰিচালনা সমিতি, শিক্ষক গোট, আমি সকলোৱে লগ লাগি সকলোৰে উমৈহতীয়া দানসমূহৰ আমি এটি স্মাৰ্ট টিভি আনি আজি তাৰ উন্মোচন কৰিছোঁ।